আৰু এয়া ৰাতিপুৱা উঠি এয়া বিলাহী আনিছিলে বাইদেৱে, মানে সিহঁতৰ ঘৰৰ বিলাহী হয়। ইমান বেছি পকি অপক হৈছে, চ' দুটামান গেলিও গৈছে। চ' মই তাৰে ভালকেইটা বাছি বাছি থৈ আছোঁ। আৰু মায়ে এয়া এখন চাদৰ বৈ কমপ্লিট কৰিলে। মা আৰু মই দুয়োটাই বৈছোঁ দেই, ফুলখিনি ময়ো বাচিছোঁ বাৰু। আৰু এয়া আমাৰ গা ধোৱা কাপোৰখিনি মায়ে ধুলে, মই বোলো ৰ'দত মেলি দিওঁ। লগতে এয়া মূৰ ধুইছিলোঁ, চুলিখিনিও শুকালোঁ। এয়া ৰ'দত শুকাইছোঁ দিয়ক, মোৰ পিছত ড্ৰায়াৰ চায়াৰ নাই এইবোৰ। আৰু এয়া বগৰীখিনি আছিলে, তাকে বোলো ৰ'দত মেলি দিলোঁ। খুন্দিব লাগিব, খুন্দি খাই ভাল লাগে ন বগৰী। আৰু এতিয়া ৰাতিপুৱাৰ চাহকাপ খাইছোঁ, যিহেতু অলপ দেৰিকৈ ভাত খামে। চ' ব্ৰেড আৰু বিস্কুটেৰে ৰাতিপুৱাৰ চাহকাপ খালোঁ। আৰু আজিৰ বতৰটো চাওক ন, ইমান বেছি ধুনীয়া, বতাহ চতাহ একেবাৰে নাই। ভাল লাগি যায় এনেকুৱা বতৰ হ'লে, নহ'লে যিটোহে ধূলি বালিৰ উৎপাত ন, গোটেই ঘৰ চৰ ভৰ্তি হৈ যায়। আৰু এতিয়া মই এয়া সূতা লৈ আছোঁ, যিহেতু গামোচা লগাম। আৰু চাদৰখিনি ওলালে তাৰমানে গামোচাৰ বাতি কাঢ়িব লাগিব। আৰু এইফালে দেউতাই ইয়াত তামোল গছডাল কাটিলে, মানে ইয়াত কামলা দুজন লৈছে, ইয়াত মাটি দি আছে দেউতাই, মানে ইয়াত কিবা এটা বস্তু বনাব। আৰু কি বনাই নাজানো, এতিয়ালৈকে ঠিক হোৱা নাই। আৰু এয়া মানুহ দুজনে মাটি চাটি দি আছে। আৰু দেউতাই এয়া গছৰ পৰা এটা অমিতা আনি দিলে, তাকে বোলো অমিতাটো কাটোঁ আৰু খাওঁ। ভাল লাগে এনেকৈ গছৰ পৰা ফ্ৰেছ ফ্ৰেছ বস্তুবোৰ খাব পালে। আৰু মই অমিতা চিলাই আছোঁ, আমাৰ টিকু দাদাই ভিডিঅ' বনাই দি আছে। আৰু ইয়াত দেখিছে ধুনীয়াকৈ শ্লাইচ কৰি কাটি ল'লোঁ। বাই।